हेलो गाइस पुनर्बार आपलोक स्वागतम जनाइছোঁ মোৰ অন্য এটি ভিডিঅ' লৈ মানে আজি আহি আছোঁ একদম এইখন হৈছে মাছ পথাৰ মানে হৈছে আপোনালোকৰ কি কয় এইটো মানে আলিয়াম দল বুলি কোৱা হয় দ পথাৰ বুলি কোৱা হয় তেনেকৈ যিকোনো নামে জনা যায় এডোখৰ জেগা একদম স্কিপ নকৰাকৈ ভিডিঅ'টো একদম শেষলৈকে চাই যাওক বলক ভিডিঅ'টো একদম আৰম্ভ কৰি দিওঁ তো মানে ফাইনেলি আহি মানে আমাৰ চাওদাং পথাৰ এৰিয়াৰ মানে চাওদাং পথাৰ এৰিয়াৰ সবতছে মানে খাতৰা টাৰ্ণিংটো আপোনালোকক দেখাই আছোঁ সবতছে মানে খাতৰা দলংখন হৈছে এইখনেই হৈছে একদম সবতছে খাতৰা দলং আৰু মানে ইয়াৰ পৰা চাবলৈ গ'লে মানে নদীখন এইখন কিন্তু ৰাস্তাটো হৈছে এইটো মানে নদীখনৰ পৰা ৰাস্তাটো প্ৰায় 5 ফুট মানে 5 ফুট 4 ফুট মান ওখ হ'ব নেকি মানে এই নদীখনেদি যোনটো মানে আগতে এটা যোনটো ভিডিঅ' বনাইছিলোঁ যোনটো টাইমত পানী হৈছিলে মানে পানী হওঁতে এই নদীখনেদি গৈ মানে সেই ৰাস্তাটো ভাঙিছিলে হ'লে তাৰপিছত ইয়াতে গৈ আপোনালোকক এই টাৰ্ণিংটো দেখাইছোঁ এই টাৰ্ণিংটো সবতছে হয় খাতৰা ডেঞ্জাৰ আৰু খাতৰা টাৰ্ণিং অসমীয়াত ক'ব খাতৰা টাৰ্ণিং আৰু আমাৰ এইটো ডেঞ্জাৰ টাৰ্ণিং এইটো দেখিছে একদম টাৰ্ণিং দেখিছে নাই একদম বিৰাট ডেঞ্জাৰ মানে উঠাবলৈ বিৰাট দিগদাৰ হয় তাতে আৰু এই পাথৰটো যোনটো পৰি আছে এইটো মানে শ্লিপ কৰা একদম পূৰা একদম শ্লিপ কৰাৰ সম্ভাৱনা থাকে আৰু এইফালে গৈছে আপোনাৰ হাতীত গৈছে এইফালে আৰু এইটো গৈছে আমাৰ টৰেঞ্চুক মানে এইফালে য'তে ত'তে ওলাবগৈ মেৰাপানী ৰাস্তাটো ওলাবগৈ ভাইটি একদম লাহে লাহে চাইডে যোৱা ক'ৰপৰা আহিলাগৈ অঁ যাবাহে অঁ যোৱা একদম দেখি আছে কি একদম মুস্কিলত যাব লগা হৈছে এজন মানে বিৰাট ডেঞ্জাৰ টাৰ্ণিং মানে এই দলংখন আছে একদম আমাৰ চাওদাং পথাৰ এৰিয়াত এইখন হৈছে নদীখন মানে নদীখন যেতিয়া খান্দি দিয়া হ'ব মানে এখন নদীখন দেখি আছে এই নদীখন খন্দাৰ পিছত মানে তো মানে ৰাস্তাটোত প্ৰায় মাটিবিলাক পেলাব লাগিব কিন্তু এইটো ৰাস্তাটো একচুৱেলি এতিয়া বৰ্তমান মথাউৰি ছিষ্টেম হৈ আছে ৰাস্তাটো যদি ৰাস্তাটো মথাউৰি কৰি দিয়ে মানে তেতিয়া মানে ৰাস্তাটো দি দিব লাগিব মানে এতিয়া যোনটো ৰাস্তা আছে তাৰ পিছত মানে ৰাস্তাটো দি দিব লাগিব তেতিয়া মানে ধুনীয়া হ'ব কিন্তু এতিয়া বৰ্তমান যেনেদৰে আছে ধৰি লওক এইটো ৰাস্তাটোৱে মথাউৰি হৈ আছে সেইকাৰণে মানে যেতিয়া ডাঙৰকৈ পানী আহি যায় তো মানে একদম ৰাস্তা ভাঙি মানুহৰ ঘৰ বহুত মানে অপকাৰ কৰি দিয়ে এতিয়া এইবিলাক দেখি আছে এইফালে খেতি লগাইছে কিন্তু খেতি হোৱা নাই আৰু এইখন হৈছে চেগুনবাৰী একদম আগতে মানে যেতিয়া ডাঙৰ এটা পানী আহিছিলে দলংখন বনোৱাই নাই হ'লে তেতিয়া মানে চেগুনবাৰীখনত মানে এইডোখৰ মাটিডোখৰ পূৰা পলস পেলাই দিলে বহুত পুতি দিলে সেইটো কাৰণে মানে এতিয়া চেগুনবাৰী মানে পাতিব পৰা হৈছে তখন দেখিছে কি ডাঙৰ চেগুনবাৰী তো মানে বেছি দীঘল নকওঁ ভিডিঅ'টো ভাল লাগিলে যদি মানে এইডোখৰ মানে জেগাডোখৰ অলপ যদি মানে নিজে বিচাৰোঁ অলপ উন্নত হোৱাটো কাৰণ কেলৈ মানুহৰ বহুত ধ্বংস কৰি দিয়ে মানে আৰু এইডোখৰত ইমান অপকাৰ নকৰে ইয়াৰ আগত মানে একদম ৰাস্তাটো ভাঙি মানে একদম মানুহৰ ঘৰে পথাৰ মানে বাৰীয়ে চাৰিয়ে সকলোতে পানী পথাৰতো পানী মানে গোটেই পলস পেলাই দিয়ে একদম ধান চান মাৰি দিয়ে এইটো ছিজনত আৰু এইটো ছিজনতে বেছিকৈ মানে পানীটো মানে বেছিকৈ বাঢ়ে মানে এই নদীখন মানে একদম নাগালেণ্ডৰ পৰা আহিছে মানে পানীটো এইটো দেখিছে একদম কি ডেঞ্জাৰ টাৰ্ণিং লৈছে সেইটো কাৰণে মানে একদম ভিডিঅ'টো ভাল লাগিলে মানে আপোনালোকে অলপ মানে শ্বেয়াৰ কৰি দিব যাতে পায়গৈ আৰু অকণমান ওপৰ পৰ্যায় পায়গৈ ভিডিঅ'টো তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো আজিলৈ বাই